हेलो फ्रेंड्स আপোনালোক সকলোকে তৃষ্ণা মোহন ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু মোৰো বৰ্তমান ভালেই। নহ'লে দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আহক। আৰু আজি হৈছে বৃহস্পতিবাৰ আৰু কাইলৈ শুক্ৰবাৰ, মানে কাইলৈ শুক্ৰবাৰৰ পৰা আঘোণ মাহ শেষ আৰু কাইলৈ পুহ আৰম্ভ হ'ব। আৰু যিহেতু আঘোণতে ন খোৱা হয় আমাৰ, চ' সেইবাবে আজি আমি নটো খাম বুলি ভাবিছোঁ। মানে ইমান দিনে আমি ন খাব পাৰিলোঁহেঁতেন আঘোণ মাহত, কিন্তু আমাৰ ওচৰৰে মানে বৰ্তা এজন লাগত থাকে। তেখেত বৰ্তমান ঢুকালে, মানে এতিয়া নাই আমাৰ মাজত। তেখেতৰ সবাহ কালি পাৰ হৈ গৈছে বুধবাৰ, যিহেতু আমি এমহীয়া ইয়াত সকাম পতা হয়। চ' এমাহ আমি মাছ মাংস খাব নাপায়, যিহেতু ন খোৱা বুলিলেতো মাছ মাংস অকণমান হ'লেও লাগে। চ' মাছ মাংস নহ'লেনো কেনেকৈ খাম, সেইকাৰণে আমি ইমান দিনা আজি ন খোৱা নাছিলোঁ। চ' কাইলৈ যিহেতু পুহ সোমাবই আৰু আমি ন খাব নোৱাৰোঁগৈ, ভাবিছোঁ আজি আমি নটো খাওঁ। বেলেগ কাকো নিমন্ত্ৰণো কৰা নাই, যিহেতু সকলোৱে আজি প্ৰায় আমাৰ নিজৰ নিজৰ ঘৰতে ন খাব, যিহেতু ইমান দিনে ন খাব পৰা নাছিলে। চ' কাইলৈ পৰা পুহ সোমাবই, সকলোৱে ঘৰত বৰ্তাহঁতকে কৈছোঁ আৰু আমি খাম। ন খোৱাত আজি আমাৰ ঘৰৰে লোকেল মুৰ্গী এটা খাম বুলি ভাবিছিলোঁ। যিহেতু আপোনালোকে দেখিছিলে আমাৰ 3টা মুৰ্গী আছিলে, এটাটো হেঁপাহে লৈ গ'ল, আৰু তাৰে এটা আজি খাম বুলি ভাবিছোঁ। ঘৰতে পুহিছোঁ যেতিয়া ঘৰৰে লোকেল মুৰ্গী খাই বিৰাট ভাল লাগিব। অকণমান দুখ লাগে যেনিবা আৰু ঘৰৰ মুৰ্গী যেতিয়া খাবলৈ। চ' সেইবাবে ভাবিছোঁ আজি নটো খাওঁ বুলি। আৰু ন খোৱাত বৰা ভাত দিম, যিহেতু বৰা ভাত আমাৰ হাজবেণ্ডে নাখায়। হাজবেণ্ডে যিহেতু নাখায় আৰু মায়ো নাখায়, মানে হাজবেণ্ডে খাই অলপ বেয়া পায়। মই আৰু দেউতাহে খাম বুলি ভাবিছোঁ বৰা ভাত। চ' সেইবাবে বৰা ভাত চেৱাত দিব মোৰ আৰু দেউতাৰ কাৰণে। মায়েও ইমান নাখায়, মন নকৰে। মোৰ আকৌ খাই বিৰাট ভাল লাগে, মাংসৰ লগত কিবা এটা টেষ্ট লাগে। চ' আজিনো নটো একদম চিম্পলকৈ খাম, ঘৰতে খাম যিহেতু। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু ভিডিঅ'টো কিনো ন খোৱাহে, আৰু সেইবাবে মই ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু আগতে কওঁ, যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰিব, আৰু যদি চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব। সম্পূৰ্ণ বিনামূলীয়া ছাবস্ক্ৰাইব বাটনটো আপোনালোকে সকলোৱে জানে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া হাজবেণ্ডে চাফা কৰি আছে ঘৰৰে লোকেল মুৰ্গী। এয়া কাটিবৰ কাৰণে কুটুনা, দা, কলপাত চব ৰেডি কৰি লৈছে, আৰু এতিয়া কাটিবৰ কাৰণে ষ্টাৰ্ট দি দিছে। আৰু প্ৰথমে ঠেংকেইটা কাটি লৈছে, তাৰপিছত মানে পেটু চেটুবিলাক উলিয়াই পেলাই আৰু মাংসখিনি কাটিব। আৰু হাজবেণ্ডে খুব ধুনীয়াকৈ কাটিব জানে মানে মাংসখিনি। এয়া মাংসখিনি বহুত যথেষ্ট ওলাইছে, 3.5 কিলোমান ওলাইছিলে, আৰু বিৰাট কোমল কোমল, বেছি হাৰ্ডি চাৰ্ডিও নাই ইমান। এয়া হাজবেণ্ডে বনাই আছিলে, মই ভাবিলোঁ অলপমান ঘপককৈ দেখাওঁ, যিহেতু ল'ৰাটো শুই আছিলে। হাজবেণ্ডে বিৰাট ধুনীয়া বনায়, আৰু সেইদিনাখনি হাজবেণ্ডে আলু দি মাংস ভাজি বনালে, আৰু এখন গোটা ভাজি বনাইছিলে। এইখন যিহেতু মই আগতেও অলপ টেষ্ট কৰিছোঁ, গোটা ভাজি দেউতাই বনাইছিলে, বিৰাটেই টেষ্টি। মই সেইদিনা একোৱে বনোৱা নাছিলোঁ, যিহেতু মায়ে ভাত পানী বনাইছিলে, আৰু এয়া দেউতাই বনোৱা। আৰু এয়া সাজ ওলাইছিলে অলপমান, আৰু দেউতাই খাইছিলে। ভাবিলোঁ আপোনালোককো অলপমান দেখাওঁ, বেয়া নাপাব। এয়া বৰা ভাত, নিমখ আৰু জলকীয়া, আৰু এয়া অলপমান গোটা ভাজি দেখালোঁ। তাৰপিছত এয়া আলু দি মাংস ভাজি হাজবেণ্ডে বনাইছিলে, আৰু বিৰাট টেষ্টি। মাছো আছিলে, কিন্তু মই দেখাব নোৱাৰিলোঁ, যিহেতু ল'ৰাটো শুই আছিলে যে। মই লৰালৰিকৈ মানে ভিডিঅ'কেইটা কৰি থৈ দিলোঁ, ক্লিপকেইটা। এয়া বৰা ভাত আৰু শুকান ভাজি, গোটা ভাজি বুলি কওঁ, আৰু বিৰাট টেষ্টি। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, আৰু কেনে পালে চাই কমেণ্টত জনাব। প্লিজ কাষতে থকা ছাবস্ক্ৰাইবৰ ৰঙা বাটনটো প্ৰেছ কৰি দিব, আৰু যোনটো ঘণ্টা বাটন আহিব সেইটোত টিপি দিব, যেতিয়াই মই নতুন ভিডিঅ'টো আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই যাব। আৰু মোৰ ভিডিঅ'টো ইমান দেৰি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই তৃষ্ণাই আকৌ এটা অন্য ব্লগত আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই।